ওয়েলকাম বেক টু এ নিউ এনাদাৰ ব্লগছ মোৰ চেনেল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু কিছু মুহূৰ্তৰ পাছতে 2024 আমাৰ মাজৰ পৰা বিদায় ল'ব আৰু আগুৱাই আহিব 2025 বৰ্ষ। তো এই নতুন 2025 বৰ্ষই আপোনাক সকলোৰে জীৱনলৈ ৰং তামোচা সমৃদ্ধি সকলোবিলাক কঢ়িয়াই আনক তাৰে আশা কৰিছোঁ। আৰু আজি যিহেতুকে 31 ডিচেম্বৰ, গতিকে ভাবিছোঁ এটা সৰু সুৰা খানাই খোৱা যাওক। প্ৰতি বছৰে খাওঁ, গতিকে এই বছৰো খোৱা হ'ব। কেনেকৈ খাওঁ সকলোবিলাক আপোনালোক দেখাম আৰু লগতে নতুন বছৰটোৰ এই 31 ডিচেম্বৰটো কেনেকৈ উদযাপন কৰোঁ সকলোবিলাক আপোনালোক দেখাবৰ চেষ্টা কৰিম। তো বলক এতিয়া প্ৰথমতে বজাৰত যাওঁ। আৰু এয়া আহি পালোঁ বজাৰ। প্ৰথমতে আলু পিঁয়াজ গোটেইখিনি লৈ লওঁ। তাৰপিছত আৰু এইবিলাক এই চাব পাৰে জলকীয়া আদা নহৰু এইবিলাক গোটেই ল'ব লাগিব। আৰু এইফালে বিলাহী গাজৰ চালাডৰ কাৰণে এইবিলাক বস্তুও লৈ ল'লোঁ। তাৰপিছত এয়া মছলা গোটেই যিমান মছলা লাগিব খানাত গোটেই লৈ লৈছোঁ এতিয়া। আৰু এইফালে আহি গ'ল আমাৰ মাংস, এইটো হৈছে ব্ৰইলাৰ মাংস আৰু লগতে আছে হাঁহৰ মাংসও আছে। আৰু এইফালে সকলোৱে নিজৰ নিজৰ পূৰা কামত ব্যস্ত, কোনোবাই পিঁয়াজ কুটিছে, কোনোবাই কিবা কুটিছে, এইবিলাকে মাংস ধুই আছে, তাৰপিছত বাচন ধুই আছে, সকলোৱে নিজৰ নিজৰ কামত পূৰা ফুল ব্যস্ত হৈ আছে এতিয়া। আৰু এইফালে আমাৰ যিটো ভাই কৰি আছে তাৰপৰা কোমোৰা কাটি আছে, কাৰণ হাঁহৰ মাংস মানে কোমোৰা লাগিব, কোমোৰা নহ'লে হাঁহৰ মাংস নচলে। আৰু সেয়ে এতিয়া এয়া চাব পাৰে কোমোৰা একদম কাটি আছে। আৰু এইফালে উঠি গ'ল আমাৰ চৌকাত জুই, আৰু এতিয়া আৰম্ভ কৰি দি যাব, কাৰণ দিনতে অলপ সোনকালৰ পৰা কৰিছোঁ যাতে বেছি ৰাতি নহয় খানাটো, তাৰ বাবে। আৰু লগে লগে আমাৰ এই দালি মোটামুটি বহা হৈয়ে গ'ল চব। আৰু এইফালে ইয়াতে মাছ ভজা হ'ব এতিয়া, তো চাই থাকক। সকলোবিলাক আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ। এয়া চাওক মাছ কি বঢ়িয়াকৈ বহাই দিছে। তাৰপিছত মাছৰ আঞ্জা হ'ব আৰু কিবা কিবি সকলোবিলাক দেখাই যাওঁ আপোনালোকক। কি কবি তই আজি খানাৰ কথা? কৰনে কি কবি? খানা বঢ়িয়া হ'ব, খাৱাই নাই, বঢ়িয়া হ'ব। হিমাংশু কি ক'বা তুমি আজি খানাৰ বিষয়ে? কিবা এটা কওঁ, ক'বাই নাজানে। আমাৰ ৰাভাদাই কৰি আছে, পিঁয়াজ কাটি আছে। ৰাভাদাই কিবা ক'বা তুমি? হা টাইম হোৱা নাই ন? ফ্ৰেণ্ডছ, এয়া বৰ্তমান বনাই আছোঁ মই এতিয়া ব্ৰইলাৰ মাংস ইয়াতে। আৰু এইখন চাওক পানী সেইকাৰণে আনবাই দিছিলোঁ, দুটা লাগবই। চাব পাৰে হাঁহৰ মাংস কালাৰ কেনেকুৱা হৈছে ক'ব আপোনালোকে। কি ধুনীয়া কালাৰ হৈছে, মজা লাগিছে একদম কালাৰটো। আৰু পিছত কি হয় নাজানো। আৰু ফাইনেলি গাইজ আমাৰ খানা বনোৱা চনোৱা চব হৈ গ'ল। আৰু এতিয়া মানে খাব বহিছে আৰু কোনোবা তো সকলোকে খাব দিছোঁ। চম্পক বহিছে। চম্পক কেনে হৈছে খানা? মজা না? ভাল বুলি কবি। হাঁহৰ মাংস দি আছোঁ ইবাগে হাঁহৰ মাংসয়ে এই নাখায়। এই তো লৈ যা নাখায় বোলে, নাখায়। চম্পকে হাঁহ নাখায় এইভাগে। বাকী তুমি খাবা নে হাঁহ? খাব হাঁহ খাবা না চবে ন? হাইনাত কিবা খালি হাঁহ খাবা হা, বঢ়িয়া। খাবা না নাই হাঁহ? খা চলে না? ভাল হৈছে না খানা? মাংস কেনে হৈছে সেইটো কওঁ। খাবি, দালি চালি ভাল হৈছে একদম বঢ়িয়া দে। অ'কে পিছে মাছ চাওক কি ধুনীয়া হৈছে। তাৰপিছত এইফালে দালি আৰু এইফালে হাঁহৰ মাংস, এইফালে ভাত, এইফালে কি আছে ইয়াতে আছে আৰু ব্ৰইলাৰ মাংস। তো মজা চালাড, তাৰপিছত মাছ চব আছে আজি খানাটোত ধুনীয়াকৈ। বঢ়িয়া 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 না? হাঁহৰ মাংস ভাল আছে না? একদম বঢ়িয়া 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 দে। অৰ্পল কেনে আছে হাঁহৰ মাংস? মজা না? খা কেনে আছে দীঘা? বঢ়িয়া টপ। ই আৰু দালি খানে ভাল পাইছি, বেলেগ বাদ দি দালি ভাল আছে। তোৰ কেনে আছে? বঢ়িয়া আছে না? বেয়া হ'লে মাৰি পৰব তোৰ তাত। ফাইনেলি গাইজ আমাৰ খানা চানা খোৱা হৈ গ'ল। তাত হিমাংশু আছে। হিমাংশু কেনে লাগিছে খানা খাই? কি কোৱা দিছে চাওঁ বা একো দেখা নাপায় গাইজ কোৱাৰ কাৰণে ইমান কোৱা দিছে চাওকচোন, ধামাকা কোৱা দিছে একদম বা। আৰু চব হৈ গ'ল। আৰু এইবিলাক গোটাই ধোৱা পখালা গোটাই হৈ গ'ল, চব ধুই ল'লোঁ। আৰু এনেকৈ খানা খাই থাকোঁতে হৈ গ'ল ৰাতি 12টা বাজি গ'ল। আৰু 12টা বাজে মানে 1 তাৰিখ আৰম্ভ। আৰু সকলোকে জনাইছোঁ হেপী নিউ ইয়াৰ।
আৰু গাইজ যোৱা ৰাতি খানা চানা খুব ধুনীয়াকৈ খোৱা হৈ গ'ল। তো ভিডিঅ'টো শেষ কৰা নাছিলোঁ, কিন্তু আজি হৈছে 25 চনৰ 1 তাৰিখ, নতুন বৰ্ষ। আৰু এই নতুন বৰ্ষত সকলোকে জনাইছোঁ বহুত বহুত শুভকামনা। সকলোৰে এই নতুন বৰ্ষটো সকলোৰে ভালে কুশলে যাক তাৰে কামনা কৰিছোঁ। আৰু তাৰ লগতে মই এতিয়া যাব ওলাইছোঁ আমাৰ মিৰ্জাত। আজিৰ মিৰ্জাত আৰম্ভ হৈছিলে আবাহন থিয়েটাৰ। আজি তৃতীয় দিন, আৰু তৃতীয় দিন মানে শেষ দিন তেওঁলোকৰ। তো আজি তেওঁলোকৰ নাটক আছে লেডি মেকবেথ। তো লেডি মেকবেথ এখন খুব সুন্দৰ নাটক হৈছে, আৰু সেইখন চাবলৈ এতিয়া মই গৈ আছোঁ। ব'লক এতিয়া আপোনালোকক অকণমান দেখাই দিওঁ, আৰু এই নতুন বছৰটো আৰম্ভণি কৰোঁ আবাহন থিয়েটাৰৰ যোগেৰে। আৰু ফাইনেলি গাই যাই পাইছোঁ মই আবাহন থিয়েটাৰৰ য'ত হ'ব এই ঠাই পাইছোঁ। আৰু এইখিনি ঠাইতে হৈছে আবাহন থিয়েটাৰ, মানে মিৰ্জা দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ খেল ফিল্ডত এই আবাহন থিয়েটাৰ প্ৰতি বছৰে ইয়াতে হয়। তো আজিও আৰম্ভ মঞ্চৰ ভিতৰত, মঞ্চত মানে পেণ্ডেলৰ ভিতৰত পাইছোঁ। চবৰে মানুহ আছে এতিয়া লাহে লাহে মানুহ হ'ব। আপোনালোকক দেখাম অকণমান, তো চাই থাকিব আৰু সিহঁতক। প্ৰত্যুত্তৰ দিয়াৰ এয়াই উপযুক্ত সময়। মই মহাৰাজ ডানকানৰ অনুগত এজন সামৰিক যোদ্ধা। মই নিৰ্দেশ দিছোঁ তোমালোকক স্কটলেণ্ডৰ সন্মান ৰক্ষা কৰাকৈ, জনদৰদীৰতা ডানকানৰ শৌৰ্য বীৰ্য ৰক্ষা কৰাকৈ। জয় স্কটলেণ্ডৰ, জয় আমাৰ জন্মভূমি, জয় স্কটলেণ্ড। যুদ্ধ লাগিছে, তয়া ময়া যুদ্ধ। এই যুদ্ধত জিকিব ৰজা ডানকানৰ সাহসী সেনাবাহিনী, কিন্তু স্কটলেণ্ড জিকিব জানো এই দেশখন? কোনে লিখিব এই দেশৰ ভৱিষ্যতৰ পূৰ্বাভাস? কোনে আঁকিব স্কটলেণ্ডৰ ভৱিষ্যতৰ চিত্ৰ? মেকবেথ নে লেডি মেকবেথ? মোক লাগিব। আৰু এনেকৈয়ে মঞ্চৰ পৰ্দাত ভাহি আহিল লেডি মেকবেথৰ সকলোবিলাক দৃশ্য, যে কেনেকৈ এজনী নাৰীৰ লালসাই স্পৃহাই এখন সুন্দৰ ৰাষ্ট্ৰক ধূলিহাত কৰি পেলাব পাৰে সেয়াই। আৰু সকলোবিলাক যিমান আজিলৈকে পৃথিৱীত ডাঙৰ ডাঙৰ যুদ্ধ কিবা হৈছে, সকলোবিলাক এই নাৰীৰ বাবেই। মেক্সিমাম এজনী নাৰীৰ কাৰণে হৈছে, হয় সেয়া ত্ৰয়ৰ যুদ্ধ হ'ব পাৰে, সেয়া মহাভাৰতৰ যুদ্ধ হ'ব পাৰে, সেয়া ৰাৱণৰ যুদ্ধ হ'ব পাৰে। সকলোবিলাক যেন এজনী নাৰীৰ কাৰণেই ধ্বংস হৈছে, যেন ঠিক তেনেদৰে এই লেডি মেকবেথৰ কাৰণেই যে যি স্কটলেণ্ডৰ ধ্বংসৰ পৰিণতি, যি শেষত তেওঁ নিজেও পৰিশ্ৰাপত পৰি ধ্বংস হ'ব লগা হ'ল, বা তেওঁৰ হাজবেণ্ডো গোটেই শেষ হৈ গ'ল এই ৰাজ্যৰ প্ৰতি। তেওঁলোকৰ যি লালসা, যি স্পৃহা, তাৰে এটি নিদৰ্শন লেডি মেকবেথ। এখন খুব সুন্দৰ নাটক, আপোনালোকেও পাৰিলে চাব। খুব ধুনীয়া এখন নাটক হৈছে। তো মই চাইটো খুবেই ভাল লাগিল, কাৰণ মই প্ৰথমতে গম পোৱা নাছিলোঁ, লেডি মেকবেথৰ কাহিনীটো সম্পূৰ্ণ নাজানিছিলোঁ। কিন্তু এই নাটকখন চোৱাৰ পিছত গম পালোঁ যে লেডি মেকবেথ এজনী আচলতে আছিল কোন, আৰু তেওঁৰ কাৰণে কিদৰে এখন ইমান সুন্দৰ ৰাষ্ট্ৰ এখন ধ্বংস হৈ যাব লগা হ'ল। তো আছিল লেডি মেকবেথৰ কাহিনী। তো আপোনালোকেও চাব। আৰু এই যি লেডি মেকবেথৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰ, তেওঁৰ অদম্যনীয় যি অভিনয়, সেয়াটো আৰু সলাবলগীয়া। আৰু লগতে যি তেওঁৰ গোটেই পেণ্ডেলটোকে যি মঞ্চ আকাৰে ৰূপ দি দিছে, সেয়াটো সকলোতকৈ আৰু মানে চাব লগা, চকু চালে চাই ৰোৱা একদম গোটেই মঞ্চখন, যিখন গোটেই পেণ্ডেল যিটো আছে মানুহ বহাৰ পৰা, সকলোবিলাক যেন এখন ৰংগমঞ্চ সেয়া তৈয়াৰ কৰি পেলাইছে তেওঁ। তো খুব ধুনীয়া লাগিছে। আৰু মানে আবাহন থিয়েটাৰ জিন্দাবাদ। আৰু ফাইনেলি গাইজ এনেকৈয়ে শেষ হ'ল শতিকাক পুলকিত কৰা এজনী নাৰী লেডি মেকবেথৰ কাহিনী। তো এইখনেই আছিল লেডি মেকবেথ আবাহন থিয়েটাৰৰ এখন সুন্দৰ নাটক। তো এই নাটকখন চাই ওলাই আহিলোঁ আৰু ময়ো। তো এইটোৱে আছিল এটা সুন্দৰ নতুন বছৰৰ সুন্দৰ এটা ভিডিঅ'। তো এই ভিডিঅ'টো আপোনাৰ কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আজিলৈ বাই বাই, গুড নাইট।